নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আহিছোঁ আজি পলু ফাৰ্মলৈ য'ত আমাৰ ইয়াত খেতি কৰা হৈছে পলুৰ বিভিন্ন মানে ইয়াত পলু খেতি কৰা হৈছে আপোনালোকক দেখাবলৈ আহিছোঁ ইয়াত পলু খেতি কৰা হৈছে কেনেকৈ আপোনালোকক ইয়াত দেখিবলৈ পাইছে পলু কেনেকৈ খেতি কৰা হৈছে এতিয়া ইয়াত পলু পালক দুজনমান আছে তেওঁলোকক আমি এতিয়া সুধিবলৈ যাম যে পলু খেতিটো কেনেকৈ কৰে প্ৰচেছটো মানে আদি পৰা অন্তলৈকে প্ৰচেছটো কেনেকৈ কি হয় আপোনালোকক দেখাম অভিষেক জনাবলৈ চেষ্টা কৰিম এই আপোনালোকে দেখিবলৈ পাইছে যে এই পলু এইটো দিয়া হৈছে যে কলৰ ঢকুৱা বুলি কয় এই কলৰ ঢকুৱাটো পলুখিনি যাতে তললৈ নামি আহিব নোৱাৰে সেইবাবে এই পলুটো মানে ইয়াত এইটো লেপ দিয়া হৈছে মানে আৱৰণ দিয়া হৈছে যাতে পলুখিনি তললৈ নামি আহিব নোৱাৰে এই পলু আপোনালোকে এই গছত দেখিবলৈ পাইছে ইয়াত আৰু আছে পলু আপোনালোকে দেখিবলৈ পাইছে যে এই পলুবোৰ যাতে ইয়াত পাত খাবলৈ মানে থাকে গছজোপাতে থাকে কিন্তু ইয়াত নামি আহিব নোৱাৰাৰ বাবে ইয়াত দিয়া হৈছে এই বস্তুটো কলৰ ঢকুৱাটো আৰু অসংখ্য আছে ইয়াত গছ অসংখ্য দেখিবলৈ পাইছে গছ গছনিৰে ভৰ্তি হৈ আছে সেই তাত দেখিছে এটা কেম্প আছে সেই কেম্পৰ ভিতৰত খেতিয়ক কেইজনমান আছে সেই খেতিয়কৰ বিষয়ে মানে খেতিয়ক কেইজনে যেনেদৰে ইয়াত খেতি কৰিছে পলুৰ বিষয়ে তেওঁলোকে বিৱৰণ দাঙি ধৰিব এয়া দেখিবলৈ পাইছে পলু এইখন পলুৰ গোটেই বাগানে হয় গছে আৱৰি আছে অসংখ্য মানুহ ইয়াত চাবলৈ আহিছে কিছুমানে পলুৰ বিষয়ে জানিব আহিছে কিছুমানে ৰিচাৰ্চ কৰিবলৈ আহে ইয়াত যে পলু কেনেদৰে খেতি হয় কেনেকৈ কি প্ৰচেছটো হয় জানিবলৈ আহে ইয়াত খেতিয়ক কেইজনমান আছে আহক আমি তেওঁলোকৰ পৰা জানো তেওঁলোকে পলু খেতিটো কিমান দিনৰ পৰা কৰি আছে কি কথা তেওঁলোকৰ আদিগুৰি মাৰি জনাব আহক I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement Everything I do so instinctive and so passionate Every word I move so হৈছে পলু খেতিয়ক আপোনাৰ নামটো জনাই দিয়ক চেনিৰাম গোহাঁই আপুনি কিমান দিনৰ পৰা খেতিটো কৰি আছে আমাৰ এইটো পৰম্পৰা আমাৰ পিতৃপুৰুষৰ পৰা কৰি থোৱা পৰম্পৰাৰ পৰা চলিছে এতিয়া আপোনাৰ এনে আপোনাৰ উপৰিপুৰুষৰ পৰা আপোনালোকে এইটো চলি আহিছে এইটো আপোনালোকে এই পলুটো খেতিৰ বিষয়ে অলপ দাঙি ধৰক এই জালনাখন এতিয়া জালনা বুলিয়ে কৈছোঁ কিহৰ কাৰণে দিয়া হৈছে এইখনৰ পুলিবিলাক ইজোপা গছৰ পৰা ইজোপালৈ নিবৰ কাৰণে বাঁহৰ চিলিঙি বুলি কয় চিলিঙি ইয়াতে সৰু পলুৰ কাৰণে অলপ ঘন সৰুকৈ বনোৱা হয় ডাঙৰ পলুৰ কাৰণে অলপ ডাঙৰকৈ ঠেঙাকৈ বনোৱা হয় এই কলৰ ঢকুৱাটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছে পলুটো যাতে সহজে গোটেই মাটিত বাগৰি যাব নোৱাৰে তাৰ কাৰণে ঢকুৱাটো দিয়া হৈছে আৰু এই গছজোপা কি বুলি কয় চোম গছ এই চোম গছ আপোনাৰ এইটো আহোমৰ দিনৰ পৰাই এই চোম গছৰ বিশেষ মান আছে এই চোম গছৰ লৈ মানে আপোনাৰ এইটো উপৰিপুৰুষৰ কিছুমান পূজা পাতল কৰা হয় এই চোম গছক লৈ পিনিয়ে মানে পূজা অৰ্চনা কৰা হয় এই চোম গছক মানে অনেক মানে পূজা অৰ্চনা কৰা হয় এই চোম পলু এইটো কি বুলি কয় চোম পলু গছমুগা এইটো মানে আপোনাৰ খোৱা হয় মেদাংগুৰি খোৱা হয় হেঙালু খোৱা হয় দীঘলতি খোৱা হয় আৰু আপোনালোকৰ ইয়াত এই ধনুখন দেখিলো কিবা ইয়াত কি বান্দৰ চান্দৰ কিবা আহে নেকি তো এইটো চৰাইৰ কাৰণে বিশেষকৈ ইয়াতে চৰাই হয় চৰাই আপোনালোকে খেদিবলৈ ব্যৱহাৰ কৰা হয় এইটো এই ধনু আৰু কেটেপা বুলি কয় এইটো এখন ব্যৱহাৰ কৰা হৈছে কিন্তু চৰাই মাৰিবলৈ নহয় আপোনালোকে ভুল নুবুজিব অকল চৰাই যে অকল ভয় খুৱাই খেদিব পাৰে সেইকাৰণে ব্যৱহাৰ কৰা হৈছে আৰু এইফালে আছে এইটো মাটি গুটিহে ব্যৱহাৰ কৰা হয় মাটি গুটি ব্যৱহাৰ কৰা হৈছে যাতে অলপ মানে চৰাইখিনি ভয় খুৱাব যাতে ইয়াত নাহে মানে অনেকটো নষ্ট হ'বতো সেইটো কাৰণে আপোনাৰ এইটো এতিয়া এইফালে দেখুৱাওক এইটো এতিয়া লেটাটো এতিয়া কিমান দিন লাগিব এতিয়া হ'বলৈ এইটো কোনটো ছিজনত হ'ব এনে নাই লেটাৰটো সোনকালে হৈ যাব এইটো মানে এতিয়া আজি আমি এইটো পকিলে নহয় এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ই নামি যোৱাৰ লগে লগে আমি জালিত দিম জালিত 6-7 দিন থাকিব তাৰপিছত আমি ভাঙিলোঁ ভঙাৰ পাছত প্ৰায় 14 দিন মানত ধুনীয়া লেটাৰ আমাৰ হৈ যাব আৰু ইয়াৰ পৰা প্ৰডাকশ্যনটো এতিয়া 14 দিন লাগিব আৰু প্ৰডাকশ্যনটো হ'বলৈ পাছত আমি তাক সিজাই পকাই ধুনীয়াকৈ সূতা বনাব পাৰিব আৰু এইটো আপোনালোকে এইবোৰ তাঁতৰ শালত পঠিয়াব পাৰিব এইটো সূতা বনাই কাপোৰ ববৰ কাৰণে পঠিয়াব পাৰিব
মৰে মই এইটো সেই ছিজন লৈ এইটো আনছিজন হয় এইটো খুব ধুনীয়া খেতি নহয় এই ছিজনত গৰম ছিজনত অলপ কম হয় মানে ঠাণ্ডা কালিত মানে ঠাণ্ডা কালিত বেছি হয় এনেকৈ এতিয়া মানে যথেষ্ট গৰম পৰিছে এতিয়া অসমত আপোনালোকে গমেই পাইছে যে যথেষ্ট গৰম পৰিছে এই গৰম পৰাৰ কাৰণে এই পলুবোৰ দেখিছে এতিয়া মানে ডেমেজ মানে আপোনাৰ এইটো মানে শ্বাস প্ৰশ্বাস লোৱাত তেওঁলোকৰো অলপ অসুবিধা হয় মানে এইটো এতিয়া আপোনালোকে দেখিছে তাপটো তেওঁলোকে মানে পলুবোৰে মানে সহ্য কৰিব নোৱাৰে সেইবাবে এতিয়া মানে পলু উৎপাদনটো অলপ মানে কমি গৈছে আৰু মানে জাৰৰ কালিত যেনেকৈ হয় তেনেকৈ এতিয়া হোৱা নাই এওঁ আপোনালোকৰ ইয়াত উপস্থিত হৈছে আপুনিও এইটো খেতিত জড়িত হৈ আছে আপোনাৰ নামটো হৰুকণ গগৈ এইটো আপোনালোকে মানে এইটো মিলি কৰিছে এতিয়া আপোনালোকে ঘৰটো ইয়াত দেখিবলৈ পাইছে ইয়াত ৰাতি থাকি দিয়া হয় নেকি নাই ৰাতি তাত থাকোঁ অফিচৰ ঘৰত থাকে ইয়াতে ৰখা সময়খিনি দুপৰীয়া ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে চালিকণ দি দেখিছে যে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে কৰিবলৈ তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে চৰকাৰী কিবা সা সুবিধা পাইছে জানো আজিলৈকে চৰকাৰী সুবিধা থাকিব ঘৰ দিছে থাকিবলৈ চুমনিদৰা চৰকাৰী হয় চুমনিদৰা চৰকাৰী মানে এইডোখৰ মাটিখিনি এতিয়া আপোনালোকৰ নিজৰ নে চৰকাৰী মাটি চৰকাৰী চুমনিদৰা চৰকাৰী হয় চৰকাৰৰ কিবা আপোনালোকে এতিয়া টেক্স দিবলগীয়া হৈছে দিব লাগে টেক্সটো এতিয়া আপোনালোকে 10% দিবলগীয়া হয় দেখিছে যে তেওঁলোকে চৰকাৰক 10% মানে এইডোখৰ চৰকাৰী মাটিয়ে হয় মানে আপোনালোকে দেখিছে যে টেক্স 10% দি হ'লেও মানে তেওঁলোকে এতিয়া খেতিটো কৰিছে আগবঢ়াই নিছে আপোনালোকক লগ পাই যথেষ্টখিনি আপোনালোকে কষ্ট কৰিছে ৰাতি ইয়াত মানে নাথাকে যদিও সেইখিনিতে কেতিয়াবা থাকিব লগা হয় কেতিয়াবা যদি বাদুলি আপোনালোকৰ এইটো বাদুলি যদি উৎপাতটো বেছি হয় ৰাতি থাকিব লগা হয় কষ্ট হয় তেওঁলোকে বহুতখিনি যথেষ্টখিনি কষ্ট কৰিছে এতিয়া আপোনাৰ পাট মুগাৰ ইয়াতে যথেষ্ট চাহিদাও আছে আপোনালোকে গমেই পায় এযোৰ কাপোৰৰ কিমান দাম গমেই পায় এযোৰ ছেটৰ দাম এতিয়া 60,000 আপোনালোকে যথেষ্টখিনি চাহিদা আছে আপোনালোকে গম পাইছে যে খেতিয়কৰ মূল অৱদান আছে খেতিয়কে যদি খেতি ভালকৈ নকৰে বা এইখিনি পলুখিনি দেখিছে যে কিমান ধুনীয়াকৈ তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে এতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে যুঁজিয়ে থাকে 24 ঘণ্টাৰ অৱদান আছে সেইকাৰণেতো বৃদ্ধি হৈছে কিন্তু তেওঁলোকে যথেষ্টখিনি তেওঁলোকৰো অৱদান আছে সেইবাবে ইমান মানে ভাল উৎপাদন হ'বলৈ পাৰিছে আমাৰ বাহিৰতো বিভিন্ন ক্ষেত্ৰতো বিভিন্ন জেগাতো আপোনালোকৰ বহুত চাহিদা আছে দেখিবলৈ পাইছে এটা কথা পলুখিনি মানে একে জেগাত নাথাকে না ইয়াত পাতটো কমি যোৱাৰ লগে লগে পাত কমি গ'ল ন তাৰ পৰা আমি ধৰি আনি ইয়াত লগাইছোঁ আমি ধৰি আকৌ বেলেগত ধৰি আনি আকৌ বেলেগৰ গছত দিওঁ এই আপোনালোকে দেখিবলৈ পাইছে এওঁলোকে এটা মানে সৰু সুৰাকৈ কেম্প বনাই লৈছে যাতে ইয়াতে দুপৰীয়া আহাৰটো আৰু ৰাতিপুৱা আহাৰটো মানে তেওঁলোকে গোটেই দিনটো যুঁজি থাকে যে ইয়াতে আকৌ ঘৰ যাবলৈ সময় নাপায় তেওঁলোকে ইয়াতে যথেষ্টখিনি মানে কষ্ট কৰি এই গৰমত দেখিছে ত্ৰিপালৰ ঘৰ এইটো ইয়াত কষ্ট কৰি তেওঁলোকে ইয়াতে থাকি গোটেই দিনটো যুঁজি মেলি খেতি কৰিছে বাঁহৰ জালি ব্যৱহাৰ কৰিছে তেওঁলোকে সেই বাঁহৰ জালিখিনি মানে পলুখিনি তাত লাগি ধৰে আৰু লাগি ধৰাৰ লগে লগে তেওঁলোকে বেলেগ গছলৈ লৈ আহে একে জেগাত যিহেতু এজোপা গছতে যিহেতু পাতৰ পলুখিনিয়ে যাতে পাতখিনি খাই থাকে সেইবাবে পাতখিনি কমি যায় এজোপা গছত তেওঁলোকে আৰু এই বেলেগ গছলৈ লৈ আহে আৰু অসংখ্য আছে এইফালে আৰু দেখুৱাই দিয়ে অসংখ্য গছ আছে গছে ভৰি গৈছে এইখন গোটেইটো এটা পলু বাগানে বুলি ক'ব পাৰি দেখিছে আপোনালোকে যিমানখিনি পাৰে বুজাই ক'লে আপোনালোকে যিহেতু পূৰ্বপুৰুষৰ পৰা এইটো খেতি কৰি আহিছে বুলি কৈছে জানিব পাইছোঁ এইফালে আৰু আছে দেখিবলৈ পাইছে মানুহ মানে খেতিয়ক আপোনাৰ নামটো আপুনিও এইটো খেতিত জড়িত হৈ আছে এওঁলোকৰ লগতে যথেষ্টখিনি আপোনালোকে কষ্ট কৰিছে আপোনালোকক লগ পাই ভাল লাগিল আপুনিও এটা থাকে একেলগতে তেওঁলোকে কষ্ট কৰিছে যিহেতু আপোনালোকে আৰু আগলৈও যাতে এনেকৈ খেতিটো আপোনালোকে নিয়াৰিকৈ চলাই লৈ যায় তাকে আশা কৰিলোঁ আপোনালোকক লগ পাই ভাল লাগিল ভিডিঅ'টোত আপোনালোকে যিহেতু বহুখিনি আমাৰ যিমানখিনি দাঙি ধৰিছে বহুখিনি জানিব পাৰিব অশেষ ধন্যবাদ থাকিল যে আমাক ইমান আপোনালোকে খেতি ব্যস্ততাৰ মাজতো আমাক যথেষ্টখিনি সময় দিছে সেইবাবে আপোনালোকক ধন্যবাদ